Ủa Sai? Sai? Rồi, ấy đi. Ngồi ra. Tôi আজি ইংলিছ উলিয়া আজি মই ABCD মিনিং কেইটা সুধিম তই ধুনীয়াকৈ আনচাৰ দি যাবি তই ক F4 কি F4 F4 পাৰিম চা AK-47 চা No. Huh? F4 AK-47 B4 কি কচোন তই B4 চা B4 B4 ন চা B4 bom sa bom No. bom ya mana sa C4 ki sa apni hidalo nahi jane C4 mani gitu budise C4 chota bom ko chota bom C4 chota bom কোনখন হাস্তাত পালি ঐ তই C4 chota bom C4 cat 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 Ini kan saya bisa bakal lakukan panik kamu tuh sopal, gue tuh sopal. Ini sebelah gue udah dia mau. Ibu Inggris ini nih, bang belah gue. Tuh kaji mau nih isu. Tuh kaji mau dia angko di bawah angko. Sana akhirnya ini angko tuh mau angko tuh entam dong. Kamu lagi biasa belah gue noksa. Nah, habo. Nah lagi kalau tuh nah habo aja angko ulia angko. Dhori lo. Tuh hatot 5টা আপেল আছে তই যদি কানাই পুতেক পেলুক যদি তাৰে 3টা দি দিয় তোৰ হাতত কেইটা থাকিব ক মোৰ হাতত 5টা আপেল আছে না চা 5টা মোৰ হাতত 5টা আপেল আছে মই যদি 3টা কানসা পুতেক পেলুক চা এই দেলো নিদু মই হেতু মোক দেখিবলৈ মন নাযায় কিয় মানে মই যিজনী ভাল পাওঁ সিটো সেইজনীকে ভাল পায় ই ডালো নিদিওঁ মই এটাও নিদিওঁ তাক আৰু মাৰে পাপাই থতক স্কুলৰ সেই প্ৰেম কৰিবলৈ পঠিয়াই নি হা এইবোৰ কাৰণে কি টিউচনৰ টাইমতো শান্তি নাই মানে ভালকে বহ ঠিক আছে তই তেন্তে ধৰি ল তহঁতৰ 5টা আপেল আছিলে তহঁতৰ মাক দিবি আমাৰ মাক কৈছে সেয়া আমাৰ মায়ে আপেল খাই বেয়া পায় মাক নিদিওঁ হ'ব দে তই তোৰ কাৰোবাক ভাল লগা কাৰোবাক দিবি 3টা আপেল তোৰ হাতত কেইটা থাকিব ক মই 5টা আপেলত 3টা আপেল হেৰি দিম আপোনালোকৰ হেৰি তিনাক দিম তাইকহে দিম তাৰবাদে মই কাকো নিদিম হেৰো মোৰ ছোৱালীজনীৰ ওপৰতো তহঁতৰ চকু হে তহঁতৰ আৰু কাম নাই এইবোৰে ধান্দা তই আজি বাপেৰক লগাবলৈ দে চা আজিলৈ হ'ব নেকি বহুত মানুহ হ'ব আৰু এবাৰ অংক হ'ব তোক এবাৰ মই জেনেৰেল নলেজ চলিম তই ক জনমূয়াই কাক বোলে ক চাকিম জনমূয়াই কাক বোলে পাৰিবি যদি ক জনমূয়াই কাক বোলে ইমান ইজি প্ৰশ্ন সুধিছো জনমূয়াই জনগণত যিসকল মানুহে মুৰি বেছি আয় গঠন কৰে তাকে জনমূয়াই বোলে চাৰিতে জনসাধাৰণে মুৰি বেছি যি আয় গঠন কৰে তাকে জনমূয়াই বোলে মুৰাটো কৈছ তো জনমূয়াই জনসাধাৰণে মুৰি বেছি যি আয় গঠন কৰে তাকে জনমূয়াই বোলে গৰু জধামুখ মই যি কৈ যাম তাৰ আনচাৰ দি যাবি তই খালি ঐ তহঁতি মোৰ টেষ্টটো খালি তই তোমাৰ মোৰ টেষ্টটো খালি ঐ মূৰ্খ লিখা চালা পাগল বাপেৰ মুৰাটো বকিছ তোৰ উঠ যা আজি এবাৰ টিউচন নকৰোঁ যা কৈছো নে উঠ যা টিউচনৰ পৰা যে শান্তি নাই দেই আজিৰ পৰা একদম টিউচন কৰিবলৈ এৰি দিব লাগিব দেই
ঘৰৰ পিছফালে কোৰ মাৰি বাৰীত শাক পাচলি খেতি কৰি বিক্ৰী লাগিলে ঘৰ চলাম, তথাপি টিউশ্যন নকৰি চবৰ কাৰণে